নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ প্ৰথমটোৱে গুৰুত্বপূৰ্ণ খবৰ এইবাৰ LPG গেছক লৈ আহি পৰিছে ডাঙৰ খবৰ LPG ঘৰুৱা চিলিণ্ডাৰত 29 টকাকৈ দাম বৃদ্ধি পাইছে জিলাই প্ৰকাশ পালে ইতিমধ্যে নতুন তালিকা আপোনাৰ অঞ্চলত গেছ চিলিণ্ডাৰৰ দাম কিমান হৈছে আপোনালোকে কমেন্টৰ জৰিয়তে জনাব পাৰিব লগতে আপোনাৰ পৰা 1 টকাও বেছি ললে অভিযোগ দিব পাৰিব আজিৰ পৰা বৃদ্ধি পালে LPG ঘৰুৱা চিলিণ্ডাৰৰ মূল্য প্ৰতিটো LPG গেছ চিলিণ্ডাৰৰ 14.2 কেজি ওজনৰ চিলিণ্ডাৰত 29 টকাকৈ বৃদ্ধি পাইছে মূল্য জিলাই প্ৰকাশ পালে ইতিমধ্যে চিলিণ্ডাৰৰ মূল্যৰ তালিকা প্ৰকাশ পাইছে কোন জিলাত কিমান আছে চাই লওক জিলাই প্ৰকাশ পালে আপোনাৰ জিলাটো কিমান গেছ চিলিণ্ডাৰৰ মূল্য আপোনালোকে প্ৰতিবেদনৰ জৰিয়তে চাব পাৰিব আপোনাৰ পৰা দাম বেছিকৈ ললেই দিয়ক অভিযোগৰ বাবে হেল্পলাইন নম্বৰ মুকলি হৈছে 1800233355 নম্বৰত পঞ্জীকৃত নম্বৰৰ পৰা দিয়ক আপোনালোকে অভিযোগ দিয়াৰ লগে একশ্যন আৰম্ভ হ'ব কোন জিলাত কিমান দাম বৃদ্ধি পাইছে আপোনালোকে জানি লওক আপোনাৰ জিলাত কিমান মূল্য বৃদ্ধি পাইছে বজালীত 984 টকা ভাগচাত ঘৰুৱা চিলিণ্ডাৰৰ দাম 999 টকা হৈছে বৰপেটাত 994 টকা বিশ্বনাথত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য 1007 টকা 50 পইচা বঙাইগাঁৱত 976 টকা কাছাৰত 1076 টকা 50 পইচা বৃদ্ধি পাইছে চৰাইদেউত 957.50 টকা আৰু চিৰাঙত 976 টকা হৈছে চিলিণ্ডাৰৰ মূল্য দৰংগত 999 টকা ধেমাজিত 1007 টকা 50 পইচা হৈছে চিলিণ্ডাৰৰ মূল্য ধুবুৰীত 992 টকা 50 পইচা ডিব্ৰুগড়ত 941 টকা হৈছে চিলিণ্ডাৰৰ মূল্য ডিমা হাছাওত 1150 পইচা মূল্য বৃদ্ধি হৈছে গোৱালপাৰাত 975 টকা বৃদ্ধি হৈছে গোৱালপাৰাত 958 টকা গুৱাহাটীত 991 টকা হৈছে চিলিণ্ডাৰৰ মূল্য হাইলাকান্দিত 1085 টকা আৰু হোজাইত 1014 টকা বৃদ্ধি হৈছে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য আপোনাৰ অঞ্চলত কিমান কমেন্টৰ জৰিয়তে জনাব এই মুহূৰ্তত আহি পৰিছে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো আহি পৰিছে পুনৰ অশান্ত মধ্যপ্ৰাচ্য ইৰাণৰ সেনা ছাউনীত তছনছ কৰিলে এইবাৰ ইজৰাইলে যিকোনো মুহূৰ্তত ইৰাণে ভয়ংকৰ আক্ৰমণ কৰিব পাৰে ইজৰাইলৰ ওপৰত ইজৰাইলে ইৰাণৰ ওপৰত আক্ৰমণ কৰি ভয়ংকৰ ভুল কৰিছে বুলি এক প্ৰকাৰ হুঁকিয়নি দিছে যিকোনো মুহূৰ্তত ইৰাণে ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰিব পাৰে পুনৰ ভয়ংকৰ হৈ পৰিছে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ইৰাণৰ আক্ৰমণৰ পাছতে ইজৰাইলে দিলে এইবাৰ প্ৰত্যুত্তৰ ইৰাণৰ কেইবাখন চহৰ ইতিমধ্যে আক্ৰমণ কৰিছে ইজৰাইলে ইৰাণৰ সেনা ছাউনীত ভয়ংকৰ আক্ৰমণ কৰিছে ইজৰাইলৰ আক্ৰমণৰ পাছতে বন্ধ তেহৰানৰ আকাশ মাৰ্গ ইতিমধ্যে বন্ধ হৈছে ইৰাণৰ তেহৰান তাজিফ ইস্পাহানতো আক্ৰমণ কৰিছে এইবাৰ ইজৰাইলৰ আক্ৰমণত তছনছ হৈ পৰিছে ইৰাণৰ সেনা ছাউনী পুনৰ ইৰাণ আৰু ইজৰাইলৰ যুদ্ধই বিশ্বক অশান্ত কৰাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে নিশা ইৰাণৰ ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইকৰ ভয়ংকৰ প্ৰত্যুত্তৰ দিছিল ইৰাণে আক্ৰমণ কৰি আমেৰিকা আৰু ইজৰাইলক হুঁকিয়নি দিছিল ইৰাণে এই মুহূৰ্তত যিকোনো মুহূৰ্তত ভয়ংকৰ আক্ৰমণ কৰিব পাৰে ইৰাণে পুনৰ আক্ৰমণ কৰিলে ইজৰাইল আৰু আমেৰিকাই সহিব লাগিব ভয়ংকৰ পৰিণাম বুলিও হুঁকিয়নি দিছে ইজৰাইলৰ পুনৰ আক্ৰমণৰ পাছতে এতিয়া বাঢ়িছে চিন্তা ইৰাণে যিকোনো মুহূৰ্তত ইজৰাইল আৰু আমেৰিকাত কৰিব পাৰে ভয়ংকৰ আক্ৰমণ কৰিব পাৰে ট্ৰাম্পৰ কথা নুশুনি ইজৰাইলে ইৰাণত কৰিছিল আক্ৰমণ তাৰ বাবে এইবাৰ ইৰাণে প্ৰত্যাক্ৰমণৰ বাবে ইতিমধ্যে সাজু হৈছে যিকোনো মুহূৰ্তত ভয়ংকৰ আক্ৰমণ কৰিব পাৰে ইৰাণে